বটদ্ৰৱা আঞ্চলিক ৰাস উদযাপন সমিতিৰ সৌজন্যত ভেটিয়নী মহিলাসকলৰ উদ্যোগত বটদ্ৰৱা আঞ্চলিক সেই ৰাস মন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে আমি ৰাস উদযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। ইয়াৰ লগতে আখৰা চলি আছে। সকলো মহিলাসকলে সহযোগ কৰিছে, বোৱাৰী ছোৱালী, গতিকে আৰু প্ৰশিক্ষণপ্ৰাপ্ত দ্বাৰা আমাৰ মানে আখৰা চলি আছে। সকলোৰে 7 আৰু 8 তাৰিখে সকলোৱে সহযোগিতা কামনা কৰা হ'ল।